আজি তই স্কুলত আহা নাই নেকি এ খায়া নাই দেখোন ফুলেশ্বৰী ৰূপেশ্বৰী চামেলি খায়াই নাই দেখোন এই ৰ পৰীক্ষাও আহিছি পঢ়া চঢ়াও একো হোৱা নাই এটা বিজনেছ ষ্টাৰ্ট কৰিব লাগিছিল ৰ এই ৰ এতিয়া বিজনেছ ষ্টাৰ্ট কৰিব লাগিলে তো পইচাও লাগব খাও এইটো যদি শিৱ হবাৰ কাপোৰে মই যদি এতে বহি কিনে যদি শিৱ হবা হৈ থাকো মোক তো মানুহে খাবৰ কাৰণে ফলো দিব পইচাও দিব সেইটোৱে কৰা ভাল হ'ব এই পঢ়া চঢ়া বাদ দি বাবায়ে কাল বেছি নতুন আছিল আজি বা মোৰ পৰা আহি গেল অ মা দেখা শুনছিলো না শিৱ বাবাই বোলে ভাং খায় আৰু বোলে য'তে ত'তে পৰি থাকে আৰু বোলে যি সুধো সেইটোকে বোলে দে মই তাক কিবা এটা সুধো ৰ অ শিৱ বাবা মই যে মোতকে বেছি পাৰো কোনে মাৰিলে কোনো নাইছো অ শিৱ বাবা মই যে এক্সামত পাছ হৈ যাওঁ কোনে মাৰিলে অ শিৱ বাবা মই তোমাক 100 টকা দিলো হাও আজি বহনি হৈ গেল দেখোনে 100 টকা দেখোনে আৰু বাবা মাইকটি দি থৈ নাই হাও কিন্তু দেখোন শিৱ বাবায়ে মাহঁতক কোৱা শুনে নাছিল শিৱ বাবাই বোলে ভাং খাই লাং খাই কথা আৰু শিৱ বাবাক বোলে যি সুধো তাকে দে মই কিবা এটা সুধো ৰ অ শিৱ বাবা মোক যাতে ফুলেশ্বৰীকে আগত তোক হাও কোনে ভাল লাগে শিৱ বাবাই চাগে বেয়া পাইছিল এলেগা ভিক্ষা কৰা পাপ হয় না ভালকে সুধো অ শিৱ বাবা মোক যাতে প্ৰথম খদ্দা পাইছিল আৰু কোনে ভাল লাগে অ শিৱ বাবাক চাগে ইনকে মোৰ কাৰণে বেয়া পাইছিল আৰু ভালকে অ শিৱ বাবা মই তোমাক 500 টকা দিলো তুমি মোক পাছ কৰাই দিয়া মাকটো হাতত ল'ব লাগে হয় নেকি অ ময়া শিৱ বাবাৰ পৰা আশীৰ্বাদ লৈ লওঁ নেকি বাহিৰটো কছয়ে গৈ কিবা হৈ যাব মত কৈ দিব লৈ যাম গা এই তো শিৱ বাবা হয় নেকি এই শিৱ বাবা যে মই পৰীক্ষাত পাছ হৈ যাওঁ এতিয়াতো মই পাছ হৈ যাম তোক শিৱ বাবাই মাথা
নেকি নাই তো তোৰ মাথাটো জোকাৰি দিছে নেকি নাই তো তোক শিৱ বাবে চাবাই নাই যা কিন্তু তহঁততো উঠিছি মোক কেছ নাই আমি পইচা দিছো দে হয় নেকি মোৰ তাই যে পইচাই নাই তহঁতে কথা তুমি ইয়াতে ৰহ মই ঘৰৰ পৰা পইচা লৈ আনো দে যা বা বা 100 টকা লাগে কিয় লাগে কিবা বাদ দিব পৰীক্ষা পাছ কৰি দিব পইচা দি পাছ কৰি দে এই জংচন যাও তেনে হলি এইটো হিব বাবা হাও এতুৱে রাখি এইটো তো পইচা আছে তোদের পয়সা সারে কি এতুৱে হে বাবা মই এনে আন দেখা নাই এখন তো চাউল হলো রসুন র এনে আজকে বাবা তোমার দেখা নাই কত সপাও দেখা নাই এ তোমাক শুনি আছো চাবি খানতে খাবো নাই দেখোন গলো এ কবাত পেলে থৈ আহিছি চাকে ভাং খাই আছিল ধনী নেকি চেলফি দিয়েছি বাবা বাবা আৰু একবাৰ চাওঁ ৰ এবাৰ দেখা লাগছে আজিকালি এইবিলাক ফেচবুক ইনষ্টাগ্ৰামত দেখা পাই নহয় সেইকাৰণে এইটো হেৰি আন্ধা পাই দেখোন এইটো হৰকান্তহঁতে জীয়াক আন্ধা পাই না তো হৰকান্তহঁতে জীয়াক কিয়ে এই মই মূৰ্তিয়ে কেনেকে কম হাও এইটো কি ক'লা শব্দ হৈছে না শব্দ হৈছে না চলি ভালো ভালো কওঁ তই কোন মোৰ চশমা ইমান খোলা খুলি কৰি তাকছো মই তই হৰকান্তহঁতে চলিটো হয় না নহয় মই থনেশ্বৰত ডাঙৰটো যা মই ভুল হৈ গেল মাফ কৰি দিবি দে তোৰ মাফ কৰি দিবি দে তই কি হ'লা হৈ আছিলি তই তোমাৰ পইচা লৈছিলি তই কেই টকা দিছিলি 100 তই 500 তই ভাবছিলি তই এতিয়া কিয় কৈছিলি নহয় মানে মই এনেই আছিলে চোন বহি কিনে ঘৰত আৰু অলপ চলপ অভাৱো হৈ আছিলে চোন তাত ভাবছিলো পঢ়ি সুধিলো কি হ'ব মই এটা বিজনেছ ষ্টাৰ্ট কৰিব লাগিছিল এতিয়া বিজনেছ ষ্টাৰ্ট কৰিব লাগিলে পইচাও লাগিব সেইকাৰণে ভাবিলো এইটো ৰিক্সা মই ইয়াতে পাইছো সেইকাৰণে ভাবছো মই ইয়াতে শিৱ বাবা হৈ কিনে থাকো তেতিয়া মানুহে মোক খাবৰ কাৰণে ফলো দিব পইচাও দিব তইতো এটা বহুত বেয়া কাম কৰিছা শিৱ বাবাই এতিয়া পইচা নলয় শিৱ বাবাই পইচাই নলয় তই এতিয়া কিয় কৰিছা এতিয়া ভগৱানৰ নামত ইমান বেয়া কাম কৰিছা এইটো বেয়া কথা হৈছে গম নাপা কিয় বা হ'ব মই মোবাইলত দেখা পাইছিলো সেইগিলা বেয়া মানুহ সেইগিলা নাজনে শিৱ বাবাই এইগিলা বহুত বেয়া পাইছে এইগিলা নকৰবি তহঁতে সৰু চলি হয় তহঁতে নাজনা আমি তহঁতে শিকাব লাগে আমি তহঁততকৈ ডাঙৰ হয় না নহয় আজি তহঁতৰ পৰীক্ষা আছিল ন যোৱা তেনেহ'লে পঢ়াটো একো নাই তহঁতে দে আগতে তই এই পইচাটো ঘূৰাই দি তেনেহ'লে 100 টকা আছিল না তোৰ 500 টকা দে ঘূৰাই দি তেনেহ'লে পইচাটো লাগব তোকো লাগব তোকো তই যে দিছিলি 100 টকা মই নহয় গধূলি ম'ম' খাই আহিছো 500 টকা খানি ঘূৰাই নেদা কিয় নহ'লি 500 টকা খান তই ভাগে ৰবি দে হ'ব দে আছে ৰ এইটো দে তেনেহ'লে আমি যাওঁ তো পৰীক্ষা দেৰি হৈ যাব নহ'লে কি হৈছে দাদা কি আছে দুখ লাগছি দুখ লাগছি নাকান্দি কৈ দিয়া নাকান্দি
যাওঁ